নমস্কাৰ, মোৰ নাম শ্ৰী সুমিলা পাটৰ। মই তৃতীয় শ্ৰেণীত পঢ়োঁ। মই এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম জ্ঞানী ল'ৰা। কবি ধনাই বৰা। জ্ঞানী ল'ৰা, আনৰ অহিত চিন্তা নকৰে যিজন, নকয় যি অসত্য বা অপ্ৰিয় বচন, দুখ এৰি আনৰ যি গুণকে ধৰে, নিজৰ দেখিলে দুখ পৰিত্যাগ কৰে, সজ আলোচনাতহে মন যাৰ ৰয়, বিনয় বচনে কথা সকলোকে কয়, শুনিলে নিজৰ নিন্দা আনৰ মুখত, উভতি নাপাৰে গালি খঙৰ কোবত, পিতৃ মাতৃ আজ্ঞাবাণী কৰে ক্ষীৰোগত, সৰ্বদাই কৰে কাম সাধু মনোমত, পৰদ্ৰব্য দেখি কৰে লোক সম্বৰণ, নিতে নিতে শিকে এনে ভদ্ৰ আচৰণ, জ্ঞানী ল'ৰা বুলি তাক কয় সৰ্বজন, এনে ল'ৰা সকলোৰে নয়ন ৰঞ্জন। নমস্কাৰ।